এতিয়া আমি নাগশংকৰ মন্দিৰলৈ আমি গৈ আছো। ফাইনেলি আমি নাগশংকৰ মন্দিৰ পালোহি। এয়া মুখ্য দুৱাৰ চাওক। আমি এতিয়া নাগশংকৰ ভিতৰলৈ আমি গৈ আছো। নাগশংকৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নাগশংকৰ ভিতৰলৈ আমি গৈ আছো। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকক গোটেইটো এবাৰ ঘূৰাই দেখাই দিছোঁ আপোনালোকক। এয়া এয়া ওপৰৰ পৰা আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া পাৰ্ক, এয়া ল'ৰা ছোৱালীয়ে খেলিব পাৰে। এয়া চাওক। এয়া নাগশংকৰ মন্দিৰটো হয়। এয়া 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 মুখ্য মন্দিৰটো হয়। কেনেকুৱা লাগিছে মন্দিৰ? এয়া চাওক। আপোনালোকক দেখুৱাই আছো নাগশংকৰ মন্দিৰৰ এয়া চাৰিওফালে আপোনালোকক দেখুৱাই আছো। এয়া নাগশংকৰৰ ধুনীয়া পৰিৱেশ। আপোনালোকে এবাৰ গৈ চাই আহক। বহুত ধুনীয়া পৰিৱেশ, মন্দিৰ বহুত ধুনীয়া পৰিৱেশ। নাগশংকৰ মন্দিৰৰ এয়া পিছফালে আছে এয়া পুখুৰী। এয়া কাছ নীৰ, এয়া কাছ। এয়া চাওক, এয়া পুখুৰীত এয়া কাছ আছে। বহুত ডাঙৰ দেই, বহুত ডাঙৰ। কিমান ডাঙৰ চাওক, বহুত ডাঙৰো চাগে। চাওক কাছ। চাওক পিঠিটো দেখুৱাই দিছে চাওক। ইয়াত বহুত ডাঙৰো। গোটেই কাছ উপঙি আছে চাওক, উপঙি আছে। কিমান ডাঙৰ ডাঙৰ কাছ উপঙি আছে চাওক। এয়া নাগশংকৰৰ এয়া পিছফালৰ এয়া পৰিৱেশ চাওক। এয়া বেক চাইডৰ পৰিৱেশ চাওক। এয়া টয়লেট, লেট্ৰিন এয়া ইয়াতে আছে, কাষতে পিছফালে আছে, লাগি আছে। এয়া দেখুৱাই দিছোঁ আপোনালোকক। বহুত ধুনীয়া পৰিৱেশ চাওক। এয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। নাগশংকৰৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কেনেকুৱা লাগিলে কমেণ্টত জনাব।